নমস্কাৰ, মই ডিম্পী আপোনালোকক স্বাগতম জনাইছোঁ নিউজ ফাৰ্ষ্ট অসমলৈ। টিহুত দিন দুপৰতে ডকাইতি। ৰবিবাৰে টিহু কঁঠালমুৰাৰ দীপক শৰ্মাৰ জীয়ৰী শান্তা শৰ্মাই 3:45 বজাত মাখিবাহালৈ যাবলৈ লোৱাৰ সময়ত ঘৰৰ সন্মুখৰ পৰা অচিনাক্ত যুৱকে বাইকেৰে আহি শান্তা শৰ্মাৰ কান্ধৰ পৰা থপিয়াই লৈ যায় বেগ। বেগটোত শান্তা শৰ্মাৰ মোবাইল ফোনৰ লগতে বেংকৰ ATM, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু 2000 টকা আছিল। ঘটনা সন্দৰ্ভত টিহু থানাত এজাহাৰ দাখিল কৰে শান্তা শৰ্মাই। নমস্কাৰ, মই শান্তা শৰ্মা, নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম কঁঠালমুৰা গাঁৱত মোৰ ঘৰ। আজি মোৰ লগত এটা বিশেষ বেয়া ঘটনা এটা ঘটিলে। মই মোৰ মাৰ লগত শিয়ালমাৰীত গৈছিলোঁ পেহীহঁতৰ ঘৰত। তাৰপিছত তাৰ পৰা আহি 3:45 মানত আমাৰ ঘৰৰ পদূলি পাইছোঁ। এনেতে দেখিলোঁ এজন ল'ৰা আমাৰ গাঁৱৰ ফালে গৈছে। তাৰপিছত ঘৰৰ পৰা আহি ল'ৰাজনে মোক আমাৰ ৰাস্তাত ৰখি সুধিছে পৰাগ শৰ্মাৰ ঘৰ ক'ত। পৰাগ শৰ্মা হৈছে আমাৰ ৰিলেটিভছ ভিনদেউ হয়। মই তাৰপিছত ল'ৰাজনক পৰাগ শৰ্মাৰ এড্ৰেছটো দিলোঁ। সি শুনি যেন পোৱাই নাই, আকৌ মোৰ ওচৰত আহিলে। বাইকত উঠিয়ে আছে সি আৰু মই স্কুটিত আছিলোঁ। তাৰপিছত মই ক'লোঁ আৰু ভালদৰে। এনেতে হঠাৎ সি মোৰ বেগটো কাঢ়ি লৈ গ'ল। মোৰ বেগটো গলত ওলমোৱা আছিলে। তাৰপিছত মই মোৰ স্কুটিখন পেলাই দিলোঁ আৰু তাক যিমান পাৰোঁ ৰখাব ট্ৰাই কৰিলোঁ। সি বাইকতে আছিলে। তাৰপিছত তাৰ মই হাফ পেণ্টটোত ধৰিলোঁ। যিমান পাৰোঁ মোৰ পৰা 100% দিছিলোঁ তাক ধৰিব, কিন্তু মই নোৱাৰিলোঁ ধৰিব। সি গুচি গ'ল, কাৰণ তাৰ হাফ পেণ্টটো পিছল আছিলে আৰু সি বহুত জোৰত গুচি গ'ল। আৰু তাৰপিছতহে কোনো নাছিল ৰাস্তাত। পাছতহে আৰু চিঞৰ বাখৰ কৰোঁতে আহিলে। এনেকৈ মই পাপাৰ লগত আৰক্ষী থানাত গ'লোঁ টিহুত। গৈ পাই এজাহাৰ এখন দিলোঁ। তাৰপিছত OC ছাৰ নাছিল। OC ছাৰ পিছত আমাৰ ঘৰত আহিল আৰক্ষী বিষয়াসকলৰ লগত। ছাৰক মোৰ মোবাইলৰ গোটেইখিনি ডিটেইলছ দিছোঁ। যিটো মোবাইল মোৰ বেগটোত আছিলে, মোৰ মোবাইল ফোনটো আৰু মোৰ ডকুমেণ্টছ, পেন কাৰ্ড, ভোটাৰ ID, তাৰপিছত আধাৰ কাৰ্ড, ATM আৰু পইচাও মোটামুটি 2000ৰ ওপৰত আছিলে। তাৰপিছত ছাৰহঁতেও গুৰুত্ব দিছে কথাটোত। আৰু মই সেইটোৱে বিচাৰোঁ যাতে মোৰ দৰে আৰু কাৰো এনেকুৱা নহয়, কাৰণ মানসিক বহুত কষ্ট পোৱা যায়। আৰু মোৰ সেইখিনি বনাওঁতে কিমান টাইম লাগিব এনেকুৱা। আৰু এইটোৱে মই অনুৰোধ জনাওঁ যাতে আৰক্ষী বিষয়াসকলে মোৰ এই কথাটো গুৰুত্ব দিয়ে আৰু কামখিনি যাতে ভালদৰে কৰে, আৰু যেন মই তাক কিবাকৈ ধৰিব পাৰোঁ। আৰু নহ'লেও মোৰ এটলিষ্ট মোৰ ডকুমেণ্টছখিনি যাতে পাওঁ, সেইটোৱে মই অনুৰোধ কৰিছোঁ। আৰু এনেকুৱা যাতে পৰিস্থিতি কাৰো লগতে নহয়, সেইটোৱে আৰু। ধন্যবাদ।